বন্ধুসকল 2023 চনৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে টিম ইণ্ডিয়া 18খন এদিনীয়া আৰু 9খন টি20 আৰু 8খন টেষ্ট মেচ খেলিব লাগিব। এই সময়ছোৱাত ভাৰতে পাকিস্তানত 50 অভাৰৰ এছিয়া কাপতো খেলিব লাগিব। টিম ইণ্ডিয়াই এই প্ৰত্যাহ্বান কেনেকৈ অতিক্ৰম কৰিব তাৰেই চৰ্চা। ছুপাৰ লীগৰ পইণ্ট টেবুলৰ ভিত্তিত বিশ্বকাপৰ বাবে 10টা দলৰ ভিতৰত 7টা দলে কোৱালিফাই কৰিছে। 3টা দলে এতিয়াও কোৱালিফাই কৰা নাই। ভাৰতৰ শীৰ্ষ 15টা কোন হ'ব তাকে লৈ এতিয়া চিন্তা চৰ্চা চলাই থকা হৈছে। দল বাছনি ইণ্ডিয়াৰ ডিঙি হাৰ হৈ পৰিছে। বেটছমেনসকলে প্ৰায় নিশ্চিত যদিও অলৰাউণ্ডাৰ বলাৰৰ বাছনি ভাৰতৰ বাবে মূৰৰ বিষ হৈ আছে, যাৰ কাৰণে টিম ইণ্ডিয়াই শিখৰ ধাৱনে শীৰ্ষ ক্ৰমত অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে মুকলি কৰিব। 3 নম্বৰত বিৰাট কোহলি, 4 নম্বৰত শ্ৰেয়স আয়াৰ, 5 নম্বৰত লোকেশ ৰাহুল বা ঋষভ পন্ত। এই 6জন খেলুৱৈৰ উপৰিও টিম ইণ্ডিয়াই শুভমন গিল, সঞ্জু চেমছন, সূৰ্যকুমাৰ যাদৱ, দীপক হুডাকো চেষ্টা কৰি আছে। বাকী 18খন এদিনীয়া খেলৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি এই খেলুৱৈসকল এজনে দলত স্থান লাভ কৰিব পাৰে। অলৰাউণ্ডাৰৰ কথা ক'বলৈ গ'লে 6-7 নম্বৰ স্থানত টিম ইণ্ডিয়াই পুনৰবাৰ হাৰ্দিক পাণ্ডিয়া আৰু ৰবীন্দ্ৰ জাদেজাৰ ওপৰত বিশ্বাস ৰাখিছে। এই পদৰ বাবে ৱাশ্বিংটন সুন্দৰ, শাৰ্দুল ঠাকুৰ, দীপক চহৰৰো নাম চলি আছে। এই 3জন খেলুৱৈ যিকোনো এজনেই ষ্টেণ্ড বয় হিচাপে শীৰ্ষ 15ত স্থান লাভ কৰিব পাৰে। 9 আৰু 10-11 নম্বৰত স্থান উপযুক্ত বলাৰ থাকিলেও কাম কৰিব লাগিব। দলটোৰ জয়প্ৰীত বুমৰাৰ ৰূপত এজন নন বেটিং বলাৰ উপলব্ধ, কিন্তু কুলদীপ যাদৱ, ভুৱনেশ্বৰ কুমাৰ, মহম্মদ শামী, মহম্মদ চিৰাজ, যুজবেন্দ্ৰ চাহালৰ ভিতৰত যিকোনো 2জন নন বেটিং বলাৰ বাছি লোৱাটো আটাইতকৈ কঠিন হ'ব। এনে পৰিস্থিতিত বাকী 18খন এদিনীয়াৰ ভিতৰত শ্ৰেষ্ঠ বলাৰ বাছনি কৰাটো আটাইতকৈ কঠিন যেন লাগে। এই 18খন এদিনীয়া মেচত এই সমস্যাৰ সৈতে মোকাবিলা কৰিব লাগিব টিম ইণ্ডিয়াই। বিদেশত 2খন শৃংখলা খেলিব লাগিব ভাৰতে। 2022 চনৰ ডিচেম্বৰৰ পৰা 2023 চনৰ ছেপ্টেম্বৰ মাহলৈ টিম ইণ্ডিয়াই বিদেশত 2খন শৃংখলা আৰু ঘৰুৱা ক্ষেত্ৰত 4খন শৃংখলা খেলিব লাগিব। 4 ডিচেম্বৰৰ পৰা বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন বিদেশীয় শৃংখলা। ইয়াতে ভাৰতে 3খন এদিনীয়া খেলিব। বাংলাদেশৰ উপৰিও 2023 চনৰ জুলাই মাহৰ ভিতৰত আমি ৱেষ্ট ইণ্ডিজৰ 3খন এদিনীয়াও খেলিব লাগিব। ক্ষেত্ৰত দুবাৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব লাগিব। 2023 চনৰ জানুৱাৰী মাহত শ্ৰীলংকাৰ বিৰুদ্ধে, ফেব্ৰুৱাৰী মাহত নিউজিলেণ্ডৰ বিৰুদ্ধে, মাৰ্চ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। ঘৰুৱা ক্ষেত্ৰত 3খন এদিনীয়াত 3খন চিৰিজ খেলিব লাগিব। টিম ইণ্ডিয়াই ছেপ্টেম্বৰ মাহত এছিয়া কাপৰ পাছত পুনৰ ভাৰতলৈ আহিব অষ্ট্ৰেলিয়া দলটোৱে। একে মাহতে 3খন এদিনীয়া শৃংখলাৰ বাবে এতিয়া শৃংখলাৰ পিছত আৰম্ভ হ'ব বিশ্বকাপ। এইদৰে বিশ্বকাপৰ পূৰ্বে ভাৰতে ঘৰুৱা ক্ষেত্ৰত 12খন এদিনীয়া আৰু বিদেশত কমেও 6খন এদিনীয়া খেলিব লাগিব। 18খন এদিনীয়াৰ উপৰিও ভাৰতীয় দল 2খন টি20, 8খন টেষ্ট মেচো খেলিব। ঘৰুৱা ক্ষেত্ৰত শ্ৰীলংকা, নিউজিলেণ্ডৰ বিৰুদ্ধে 3খন টি20 চিৰিজ অনুষ্ঠিত হ'ব। একে সময়তে ৱেষ্ট ইণ্ডিজতো 3খন খেলৰ ধাৰাবাহিকতা অনুষ্ঠিত হ'ব। ইয়াৰ উপৰিও বাংলাদেশৰ বিৰুদ্ধে 2খন টেষ্ট, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতত 4খন টেষ্ট খেলিব। যদি ভাৰতীয় দলটো বিশ্ব চেম্পিয়নশ্বিপৰ শীৰ্ষ 2খন দলৰ ভিতৰত থাকে, তেন্তে 2023 চনৰ জুন মাহত ই চেম্পিয়নশ্বিপৰ চূড়ান্ত মেচখনো খেলিব লাগিব।